Hello friends, pretty homemade idea lo apunalukeu swagatam janaisu. Aji moi loi aisu Norokhingho patere local Murgi. Eneke kha ami bor bhal pao. Bolokson sai lo video tu keneke banao aru healthy hoy etu. Norokhingho pat loisu ketaman. Mangkho loisu local Murgi. Aru Norokhingho pat khini pisi loisu. Masala loisu tia red chili Jira aru gota gurmoris aru garam masala ada nohoro paste loisu olop bhatkerela aru alu kati loisu horu horuke piaz tinita kati loisu aru tejpat loisu 3 খন কেৰাহী খিনি গৰম হৈ যোৱাৰ পাছত তেল দিম আমি 1 কাপ তেল খিনি গৰম হৈ যোৱাৰ পাছত ভাতকেৰেলা আৰু আলু কাটি থৈ দিয়া খিনি এতিয়া আমি ফ্ৰাই কৰি লম নিমখ দিছো আধা চামুচ ভাতকেৰেলা আৰু খিনি ফ্ৰাই কৰি এতিয়া আমি উলাই লৈছো আৰু এইখিনি তেলতে এতিয়া আমি মাংসখিনি ফ্ৰাই কৰিম তেজপাত দিছো 3 খিৰা পিয়াজ কাটি লৈ থোৱা এইখিনি দিছো ভালদৰে ৰঙা কৰি ফ্ৰাই কৰি লম মাংসখিনি এটা দি দিছো আমি ফ্ৰাই কৰি লম মাংসখিনি এটা ভালদৰে ৰঙা কৰি ফ্ৰাই কৰি লম আমি তাছত নিমখ দিছো 1 চামুচ হালধি দিছো 1 চামুচ আপোনালোকে বেছিও দিব পাৰে মাংসখিনিৰ পৰা ধুনিয়াকৈ অলপ অলপকৈ তেল ওলাই আহিছে এতিয়া আমি অলপ দিম জিৰা আৰু ৰেড চিলি দিম আধা চামুচ আপোনালোকে বেছিও দিব পাৰে মই কমকৈ দিছো আৰু আদা নহৰু পেষ্ট দিছে 1 চামুচ মাংসখিনি এটা ভালকে ভাজি লম আৰু অলপ ৰঙা হ'বলৈ দিম এতিয়া গুৰি কৰি থৈ দিয়া নৰসিংহ পাতখিনি এতিয়া আমি তাতে দি দিম আৰু এইখিনি লগত ভালদৰে মিহলাই ফ্ৰাই কৰি লম অলপ নৰসিংহ পাতখিনিও আমি সিজিব দিম আৰু এতিয়া অলপ পৰ ঢাকি দিম প্ৰায় 1 মিনিট মান সময় গেছটো মিডিয়াম ভলিউমত ৰাখি আৰু আমি কাটি কিনে ফ্ৰাই কৰি থৈ দিয়া আলু আৰু ভাতকেৰেলাখিনি এটা দি দিম আৰু 1 মিনিট মান সময় আমি এটা ঢাকি দিম আৰু ডাঙৰ কাপেৰে 3 কাপ আমি এতিয়া পানী দিম এইখিনি এতিয়া উতলিবলৈ দিম অলপ পৰ ঢাকি দিম প্ৰায় 5 মিনিট মান 5 মিনিট হৈ যোৱাৰ পিছত আমি লৰাই দিম অলপ মাংসখিনি এতিয়া গটা গৰম মছলা আৰু গুৰমৰিচ গুৰি কৰি থৈ দিয়াখিনি দি দিম এয়া চাওক আমাৰ মাংসখিনি এতিয়া হৈ গ'ল ভিডিঅ'টো
সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে